আছে মোৰ যাব লাগে জলদি এই ৰৈ দৰ্জা ভাঙিব কি ঢকি আছ ইমান মোৰ অথনি পৰা মোৰ হাগাই লোৱা নাই বুজিছনে মোৰ 4 বাজে লাগিব বাজে এতিয়ালৈকে হগা হোৱা নাই নে ইমান দেৰি লাগে নেকি তই কি বুজিবি ৰ এই তো মাত্ৰ 2 মিনিট ৰ মোৰ হাগা ওলাওলা হৈছে 2 মিনিট ৰ হৈ 2 মিনিট ৰ হেই জলদি ওলা এতিয়ালৈকে 4 মান গলো হাগাই ওলাব পৰা নাই এতিয়ালৈকে মই কি হ'ব বাৰু পেটডালো ফুলি গৈছে এই দেউতাৰ পৰা বিড়ি এটা চুৰ কৰি খাব লাগিব এতিয়া যদি ওলাই যদি ৰ দেউতাৰ পৰা বিড়ি এটা চুৰ কৰি যাওঁগৈ হগা হোৱা নাই নে দাদা দাদা এই কি হলা বদলিদা ফোন কৰি আছে তো মাতিছে সোনকালে শুনিছ নে শুনিছো ৰ গৈ আছো ওলাই আছো ৰ তই বিড়ি খাইছ ন দেউতাৰ পৰা চুৰ কৰি ৰ এতিয়া মাক লগাই আছো ৰ মা 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 এই ভাইটিটোৱে আজি মোক ধৰাই পেলাই দিলে দেউতাক গৈ কলে গৈ চাগে পাদাহে ওলাই আছ বোলো ধনিয়া পা হাগাটো নোলালিয়ে মাল অকণ খাব পৰা হ'লে ভালে হ'লে হয় কি কৰোঁ এতিয়া বাৰু মই এই বিশ্বকে ফোন এটা কৰোঁ তাৰ দেউতাকে মাল খাই নহয় সি অকণমান দিলে মোৰ ধুনীয়াকৈ লেট্ৰিনটো হৈ যাব ৰ বিশ্বকে ফোন এটা কৰোঁ মই ভাইটি ভাইটি ধুনীয়াকৈ ফ্ৰেছো হৈ ল'লো ধুনীয়াকৈ মুখাটো ধুলো এতিয়া ধুনীয়াকৈ মাল অকণে খাই লওঁ ৰ হ'ল মালো কোনো নাই নহয় এতিয়া কি হ'ব এতিয়া মালটো নহ'লে নহ'ব নহয় হগাই নোলাব মালটো নাখালে কালিও মালটো আনিব পাহৰি গ'লো দেই তেৰিকা কি যে হ'ব মালটো নাখালেতো মোৰ নহ'বই ইয়াতো মালটো নাই এইখন থাকিব পাৰে ৰচোন ইয়াত থৈ দিওঁ নহয় মালটো ইয়াতো মাল নাই বেগত থাকিব পাৰে ৰ মাল অকণ খালে ভাল লাগিব দেই ৰাতিপুৱাই ৰাতিপুৱাই আৰে ভাই ইয়াতো মাল নাই ইয়াতো মাল নাই মাল অকণ খালেহে মই ধুনীয়াকৈ হাগাটো ওলাব এতিয়া মালটো নাখালে এতিয়া নহ'ব নহয় ভিতৰ ৰুমত থাকিব পাৰে ৰ ভিতৰ ৰুমতে চাই আহোঁগৈ থাকিলে ভাল হ'ব Hello sir, good morning. হয় নেকি ঠিক আছে ঠিক আছে বাৰু দে মই পাই যাম ঠিক আছে মোৰতো বেয়া হৈ থৈ গৈছে এমডি ছাৰনো আজিয়ে ফোন কৰি মাতিবলৈ পালে ইফালে মানুহজনীকো শ্বপিং কৰাবলৈ লৈ যাম বুলি কৈ থৈছিলো শ্বপিং কৰাব যদি নিনিও মোৰতো খাই পেলাব কি কৰা যায় কাক কওঁ বসুমতাৰী কেতিয়া কামত আহিব বসুমতাৰী কলেই গ'লা তুমি এটা ৰুমতো মাল অকণো নাপালো দেই এতিয়া কি হ'ব মাল অকণ নাপালে হগাই নোলাব নহয় এই ৰাতিপুৱা এখন লগৰকেইটাকো ফোন কৰিবলৈ ভাল লগা নাই কিনো কৰিব কালিও মালটো আনিব পাহৰি গ'লো
কেলা এনেই টেনশ্যন আছে ৰাতিপুৱাই কেলা এই কামতে ফোন কৰিলে আৰু হেল্ল' বসুমতাৰী উঠিলা নে নাই হ'ল বাৰু অলপ টাইম উঠা ইমান ৰাতিপুৱাই ফোন কৰিলে যে ছাৰ কিবা দৰকাৰী কথা আছিল নেকি এই দৰকাৰী কথা এটা আছিল ছাৰ কওক কি দৰকাৰী কথা আছিল বসুমতাৰী চোৱা তুমিতো আমাৰ কোম্পানীৰ বহুত ভাল এমপ্লয় হয় আৰু তুমিতো জানাই তোমাক আমাৰ এমডি ছাৰে কিমান ভাল পায় আৰু ময়ো তোমাক কিমান ভাল পাওঁ তুমিতো জানাই ছাৰ কওক কি কৰিব লাগে এই ৰাতিপুৱাখন তেল মাৰি থাকিব নালাগে আৰু ছাৰ তুমি আজি 8টা বজাত পোৱাকে অফিচ যাবা বহুত কাম পেণ্ডিং হৈ আছে মানে এমডি ছাৰে মোকে মাতিছিলে কিন্তু মোৰ অকমান কাম থকাৰ বাবে মই যাব নোৱাৰিম তুমি প্লিজ মোৰ হৈ কামখিনি কৰি দিয়া তোমাক মই আজি ৰাতিলে গাহৰি মাংসৰে ভাত খুৱাম ছাৰ গাহৰি মাংস ছাৰ ঠিক আছে গাহৰি মাংসৰ কাৰণে মই ছাৰ চব কৰিব পাৰিম ঠিক আছে ছাৰ গৈ পাই যাম ছাৰ গাহৰি মাংসৰ কাৰণে মই 9টাৰ বিয়াত ছাৰ গৈ পাই যাম আৰু অফিচনো কি সদায়তো গৈয়ে থাকো ছাৰ ঠিক আছে মই গৈ পাই যাম গাহৰি মাংস হ'লে মোক ছাৰ একো নালাগে বিকজ আই এম গাহৰি লাভাৰ ন ছাৰ ঠিক আছে ছাৰ গৈ পাই যাম মজা তো ঠিক আছে তুমি 8টা বজাত অফিচ পাই যাবাগে অ'কে ছাৰ অ'কে ঠিক আছে ঠিক আছে গাহৰি মাংস হ'লেতো মোক একোৱেই নালাগে বে কেলা গাহৰি মাংসৰ কাৰণে পগলা ইয়াকে দেখিলো বিশ্বলৈকে ফোন এটা কৰিলোঁ আমাৰ ইয়াত আকৌ নেটৱৰ্কে নাপায় নহয় আকৌ কথা পাতিব লাগিব মই এতিয়া জয় বিশ্বকৰ্মা এতিয়া নেটৱৰ্ক পাইছোঁ ৰাতিপুৱা মাল অকণ খাব নাপালে একদম মানে মাথা চাথা বেয়া হৈ যায় ৰাতিপুৱা একদম উঠা সোনকালে উঠা ভাই আকৌ ৰাতিপুৱাই কিয় ফোন মাৰিলে ভাই ক ঐ ভাই এই এতিয়ালৈকে 4বাৰমান গ'লো বুজিছনে অলপো ওলোৱা নাই মোৰ কি কথা কৈ আছ বে ভাই তই কি ওলোৱা নাই ক'ত গৈ আছ তই চিধা চিধিকে ক না বে এই লেট্ৰিনত গৈ আছোঁ হাগিবলৈ হাগাই ওলোৱা নাই মই সেই তোৰ ঘৰলৈ গৈ আছোঁ মাল অকণ দিবিচোন মোৰ মানে মাল শেষ হৈ গ'ল ধেই মোৰে মাল নাই খাবলৈ মোৰে হাগা ওলোৱা নাই আকৌ তোক মই ক'ৰ পৰা দিম আকৌ মাল খাবলৈ সেই তোৰ দেউতাৰ লগত হ'ব তাৰপৰাই লৈ কিনে মোক অকণমান দিবি মিলাবি না ভাই কিবা এটা দেউতাই গম পালে মোক চুবাই পেলাব বুজিছ আৰু তই আমি দুটাই মিলি কিবা এটা কৰিম দে হ'ব দে মই গৈ আছোঁ ৰ ঠিক আছে হ'ব আহি যা হে ভগৱান মাল এখন পাই গ'লে হ'ল আৰু দেই কৃষ্ণ প্ৰভু দেউতাইনো কি কৰি আছে তাকে চাই আহোঁ উঠিলে নে নাই দেউতাই এই চোৰ পাছতো আহি পালে নে ফোন কৰিছিলেহে দেউতা ক'ত আছে দেউতা শুই আছে ভাই কি কৰোঁ এতিয়া কি কৰোঁ মানে মই ইয়াত ৰখি কেনে মই তোমাক চাই থাকিম তই যা আৰু তোৰ দেউতাৰ পৰা অকণমান লৈ আছা হৈ যাব দুইটাৰ কাৰণে ভাই মই নোৱাৰিম মই মোক বেনেজ ওলাই যাব মোৰ ভয় লাগিছে বহুত মই নোৱাৰিম ময়ো নাযাওঁ তোৰ দেউতাই মোক যে বহুত ভাল ল'ৰা বুলি ভাবে ৰে যদি কেনেবাকৈ যদি ধৰা পৰি যাওঁ চেচ হৈ যাব মোক হয় নেকি তই ধৰাত পৰিলে মানে ভাল মই ধৰাত পৰিলে বেয়া হৈ যাম তই খাবই নালাগে কেলা বল ভাই ৰচোন কিবা এটা কৰিব লাগিব ৰচোন ভাব কি ভাব ভাব ভাই অথনিবাৰ ভাবি আছোঁ বুজিছনে মই এটা কথাই ভাবিছোঁ গম পাইছনে কি খালী পেট মেলি দিমাগ কিবা দিন নাহি জালি বল গু খাবি বল এই গু খোৱা কথা নহয় গু খোৱা কথা নহয় তই যা না অকণমান গৈ লৈ আগে যাচোন যা কেলা ইমান কেলা গাল পাতিছোঁ কি বাল খালা খাই আহিছিলি কালি কি কবি কালি বন্ধাকবি ওলকবি খালো বুজনে পুৰা চিগটো ওলাই আছে মোৰ তই যা মাল লৈ আহ এই মালটো খালে মোৰ চব মুঠি হৈ যাব নহ'লে তোৰ গোটেই ঘৰ মই গেলাই দিম কেলা আমাৰ ঘৰ কেলা গেলাব নালাগে কেলা আৰু ময়ে কিবা এটা কৰি আছোঁ কেলা তুমি মালটো খাব পৰা নাই আৰু তইও কেলা আহি পেলাই কেলা পাতি আছোঁ কেলা মই আহি আছোঁ মই তোৰ দেউতাক চাই আছোঁ দে আপুনি কেলা পাতি আছে নে কেলা
ঐ তই এইটো কি লগাই আহিলি হা হেমেলেট লগাইছো কিয় হেলমেট লগাই আহিছ বুঢ়াৰ লগত যে এই মস্ত এই চাপ লম্বা তেল লগাই থৈ দিয়ে তেল কিহত তেল লগাই থৈ দিয়ে ঠাইত অকৰাটো লাঠি এডাল আছে বুঢ়াৰ লগত হা? মোক মাথাত মাৰি মাথা ফালি দিব সেইকাৰণে মই হেমলেট লগাইছো হেমলেট মা কচম তোৰ কিন্তু বহুত আইডিয়া আছে দেই বে তই মৰাৰ পিছত তোৰ মাথাটো যে মিউজিয়ামত লৈ যাব হ'ব দে বাদ দে য'ত নিয়ে নিব বল বল ভাই মই আৰু ভিতৰলৈ নাযাওঁ তই যা তই কিন্তু আনিবই লাগিব অকণমান হ'লেও আনিব লাগিব কিন্তু লাগে তই লাগিলে এইটো খাব পাওঁ নাপাওঁ পাছৰ কথা মোক তই ল'বলৈ আনি দে পাৰিবি নাই দে ভাই পাৰিবি নাই ক পাৰিবিনে নাই পাৰিবি পাৰিম তো যাবতো দে আগত চৰি এখন মাৰি যা ক'ত থৈ দিয়া নহয় চুকে টকে সোমাই যায় বিচাৰি নাপাওঁ দেখাই পোৱা নাই তালৈকে কোনটো চকুৰ পাত হৈছে বাপৰে একেলা হাত পৰে একেলা কি হ'ব এতিয়া একেলা বচাই মৰিলো মই নাযাওঁ ধৰা পৰি যাম মই গ'লে কি হ'ব এতিয়া তই ভাল নাপাওঁ কিন্তু মই কৈ দিছোঁ 1 মিনিট ৰ'বা আহি আছোঁ কেলা বচাই কেলা তই ফটা কানি খবা মেৰি আহিছ যে কিয় তহঁতৰ ঘৰত দেখোন হেলমেট এটাই তোৰ ৰুমত সোমাই কেনে একেখন পালোঁ একেখনে মাৰি আহিছোঁ মই বুজিছ যাতে তোৰ বাপে যাতে ধৰা নাপাওঁ বা তোৰো কিছু আইডিয়া আছে দেই মোৰ মাথাটোতো নিব মিউজিয়ামত তোৰো মাথা নিব মিউজিয়ামত গম পাইছ বা মানিছো আৰু দেই তোকো মই হে ভাই থেংক ইউ তোৰ পইচা শিকিছোঁ মই বুজিছ থেংক ইউ চেংক বাদ দে মোক এইটো কিবা এটা কৰ মই মোৰ মাথাত মই কিবা এটা চলাই আনো আইডিয়াটা ভাবোঁ কি কৰা যায় শুনা পাইছা নেকি আইডিয়া আহিছে এইটো উঠা মুদগন এটা কাম কৰোঁ নেকি তোৰ দেউতাৰ দাঁতত বহি মুখত পানী দিওঁ নেকি মস্ত প্লানিং তই যি কৰ তই চিন্তা নকৰিবি এনেকুৱা ফুল স্পীডত এৰিম তোৰ দেউতা যে সিফালে হৈ যাব মালটো ওলাবি ৰুমৰ পৰা ওলাই দে ঠিক আছে দে কৰ সোনকালে কৰ মোৰ প্ৰতি বিশ্বাস আছে নহয় আছে বে আছে দে ঠিক আছে দে কৰ মই ৰেডি হৈ লওঁ দে Round 1. পাতিছো Round 2. দিয়া চা মাইকী নিচিনা পাতি আছো ভালকে পাতিব পাৰ এইবাৰ চাহ পুৰা বেয়া দি আছো তই উঠিবই লাগিব Round 3. Final round. এইবাৰ চাহ
এই ভাই ভাই এই ভাই মা কচম আজি নিচিনা পাঁচজি মই জীৱনত পাদা নাই বাপেক পুতেক দুইটাকে বেহুচ খুৱাই দিলে এই ভাই ভাই এই ভাই পানী আনিছো ৰ এই ভাই ভাই উঠ না রে ভাই এই ভাই ওই ভাই উঠছো এই ভাই ভাই এই ভাই হাত পাশে এই ভাই উঠ এই ভাই ভাই এই ভাই হয় তই ইমান বেয়া পাত মাৰিছ দেখে মাথা চাথা হিলাই দিলি মোক এই ভাই কেতিয়াবা ওলাই যায় আৰু কেতিয়াবা বেচা নাপাবি মাল পালি নাই এই মাল বিচাৰিলে গাৰুৱা চাৰুৱা চবতে গাঁৱত ওলাইছিলে ক'তো মাল নাই তই এতিয়া পাতি আছ ঠিক কি কবি মোক ক্লিয়াৰে হোৱা নাই হ'ব দে কিবা ভাল কিবা ভাল ৰ সেই তাৰ যাওঁ বল এটা আছে এই ভাই নাযাওঁ হে বল একো নহয় মই আছো বল না মই নাযাওঁ মই তাৰ ওচৰত গ'লেই মোৰ মাজত মোৰ কাজিয়া হৈ যায় মোৰ একো নহয় মই আছো বল একো নহয় সব ঠিক কৰি দিম মই গ'লে সব দিবহি বল গাঁৱত আমি যাওঁ ন বল এনেকে যাম বল মোকালে বল মানে দেৰি কৰি নাথাকিবি হা সোনকালে আহিবি আৰু মইতো আগৰ জেগাতে আছোঁ হ'ব দে এটা ৰাখি দে আৰু ভিৰ হ'ব পিছত সোনকালে আহিবি দেৰি কৰি নাথাকিবি মোৰ ষ্টাইল চাগে কোনো নকৰা ৰাতিপুৱা মালৰ পৰাই হয় ন অলপ ষ্টাইলত থাকিব লাগিব নহ'লেতো বেলেগে কি ক'ব কি নক'ব ক'বতো নোৱাৰি নতুন এটা আহি গ'ল হেল্ল' তাতে বহি আছে মই কিন্তু কথা নাপাতো তাৰ লগত যি কৰিবি তয়ে কৰিবি কিন্তু ঠিক আছে বল ময়ে কথা পাতিম বল না আগতো গৈ ল'ব লাগিব ন বল ব'লা ঐ থাপা বহিছ আহিলো দে ঠিক আছে ঐ থাপা ভালনে ভালে দে তহঁতৰ ভালে আছো দে ভালে আছ মই টুলটো এখনে দিছিলোঁ তই ক'ত তই কিহত বহিছ তই কিহত বহিছ নাই চাওঁচোন দে কিহত বহিছ চাবি যেনেকৈ বহিছ গুচু ওলাই যাব তহঁতৰ চাগে এতিয়া মাল দৰকাৰ হৈছে চাগে মাল লাগিছে তহঁতক আহোঁতেই গম পাইছোঁ তহঁতক কিবা এটা আছে মাল লাগে আমাক এই ৰাতিপুৱা তোৰ লগত ডেটিং কৰিব পাৰিছো বুলি ভাবিছ নেকি দে মাল দে আমাক কি এনেকৈ কথা নকবি তই থাপা এলেকাত আছ থাপা এলেকাত বেছি কথা নকবি ইয়াত অলপ ডাঙৰকৈ কথা কবি নহ'লে মুখ চুখ ভাঙি যাব ভালকৈ কথা কবি তই गलती से इधर इधर हो जाता है यार क्यों खोम करता हो मालो को नासा जुदी दे ना নাই তহঁতক দিয়া নহ'ব তহঁতে যোৱাৰ পৰা ফুচকা মাল দিছ মই পিছতে গম পাইছোঁ তহঁতৰ इबार ভাল माल आनिছো ताजा माल आनिছো তোর मालটো দে আগত উঠনি বা বহি আছোঁ মানুহ ইমান আহিলে এতিয়ালৈকে একো গোন্ধ নাপালোঁ তহঁতে আহালে তালে কি গেলা গেলা গোন্ধ কিবা খাই চাই আহিছ নেকি তহঁতে দে সব কথা বাদ দেছো তোর मालটো দে বৰ বেয়া গোন্ধ মাৰিছে ৰ মই মালটো উলিয়াম পাহৰিছে নহয় তহঁতে কি মাল লাগিব ক মই মেনুখন উলিয়াই কৈ আছোঁ তহঁতে শুনি যাবি বা থাপা তোৰ লগত আজিকালি মেনু থাকে নেকি এই কি কবি মানে আজিকালি ভেৰাইটি ভিতৰত মাল আহিছে যে মানে মনেই নাথাকে আৰু শুনি যাবি তহঁত দুটা মানে দে শুনিবি হা ভালকৈ গেলামাল শুকান মাল ভুচি মাল গুড়ি মাল গোটা মাল কেঁচা মাল পকা মাল ভিজা মাল লোকা মাল নিজা মাল দৌৰ মাল অৰ্ডাৰ মাল কলা মাল বগা মাল ৰঙা মাল ৰাস্তা এটা আছে বিহাৰী মাল কোন লাগিব ক ঐ থাপা তই আমাক বহুত অপশ্যন দি দিলি নহয় আমি কনফিউজ ন কি মাল লমেই ঐ থাপা আমাক শুকান মালটো লাগিব আমি শুকান মালৰ কাৰণে আহিছোঁ যা শুকান মালটো লৈ যা দে ঠিক আছে হয় পাহৰিছিলে ইহঁতকেইটাকো অলপ চৰাই আনোগৈ চৰাই পাই থৈ আহিম ৰ পানী আছো দেই ঐ তই ঘৰৰ পৰা ইমান বেয়া বেয়া পাধি আছ নে তই হা পুকত খিলা মাৰি ন কিয় এই মোৰ হাকাই হোৱা নাই ওলাবই ৰ মই হাতখন দি থৈছোঁ মই ঠিলা নামাৰিবি নেকি ঠিলা মাৰি ল ৰখাম চুপ থাক ই আহি পাব এতিয়া মাল লৈ পেলাই চুপ থাক সি যদি গম পাই বহুত বেয়া কথা হ'ব
এই সি আজি যে মনে মনে আছে কিয় এই গাটো ভাল নহয়ও থাপা সেইকাৰণে ই মনে মনে আছে মোৰ সন্দেহ আছে ইয়ে দি থকা নাই গেলা ধান এই তি বাধা নাই ন তই লেটিং গুটাইছে চাগে এই লেটিং আমাৰ ধুনীয়াকে একদম ঢালাই চালাই মাৰি চিল কৰি থোৱা আছে এই বাৰী চুকত এনেকুৱা ডিল কৰিব আহিলে গোন্ধাবই দেচোন ভালটো কথা বাদ দে তই বাদ দে এইটো ল ভাল এই তহঁতৰ উলিয়া এইটো উলিয়া পাহৰিয়ে যাওঁ খাবলৈ আছে দিব নোৱাৰো এইটো চাই ল'ব লাগিব ৰ বঢ়িয়া দিছে এইবাৰ মাল বঢ়িয়া আছে মই হাতে চুয়ে গম পাই গৈছোঁ তহঁতৰ চাই ল তহঁতৰ পচন্দ হৈছে নে চাই ল মজা মালটো মজা আছে তই এবাৰ শুনি চাই ল মজা ন দে ঠিক আছে ঐ মজা মজা মালটো মজা মজা হৈছে মালটো মজা মজা বাৰু আমি গৈ দিওঁ আৰু ন ঠিক আছে ভাল লাগিলে এইবাৰহে ডিল কৰি যাওঁ ভাল লাগিছে একদম থাপা খুচ হৈ গৈছে ঠিক আছে এতিয়া ভাল লাগিছে মালটো খোৱাৰ পিছতহে ধুনীয়া লেটিং আহিছে এতিয়া যাওঁ অফিচলৈ ওলাই পেলাই টিপটপ শান্তি লাগিছে 3 কেজিমান উলিয়াই দিলোঁ চাগে মালটো খোৱাৰ পিছত যিটোহে প্ৰেছাৰ আহিছিলে এই মই তিনিআলি মুখৰ পৰাই মই দৌৰিবলগীয়া হৈছে মালটো এবাৰ পৰা ৰাখিব লাগিব ষ্টকত মই ৰহ হাত ভৰিকেইটাকে ভালকৈ ধুই লওঁ গাটো পাছত আহি ধুম আৰু ৰাতিপুৱা ক'ত চোৱা চালিব গৈছিলি তই এই গৈছিলোঁ কাম এটাত কি হ'ল বন্ধুদা আহিছিলে ফোন কৰি আছে তোক ৰিচিভ কৰা নাই কিয় মই গমেই নাপাওঁ মই বহুত বেলেগ কামত ব্যস্ত হৈ আছিলোঁ আৰু ৰচনা ৰাতিপুৱা যে গাঁওখন ৰঙাই আছে কোনে চলিয়ালে তোক গাঁওখন ৰঙা হৈ আছে নেকি তোৰ এই কি কবি আমাৰ এই আমাৰ লেট্ৰিঙত মহ বহুত ওলাইছে তই দেউতাক কবিচোন কিবা এই ফচুৱা লগাই দিবৰ কাৰণে মোৰ গালত এই মহ এটা পৰিছিলে জোৰতকৈ মাৰি পালোঁ চাগে সেইকাৰণে ৰং বহিলে চাগে নাজানো পাই ৰাতিপুৱা কাৰ পৰা মাৰ খাইছ তই এই মোক কোন মাৰিব পাৰিব নেকি ককাক মাৰিব পাৰিব চুই চাওকচোন মোক কোনোবাই দে হ'ব দে যা মই গৈ আছোঁ যা পইচালা বহুত বেয়াকৈ মাৰিব মোক ফটলুদা এই ওলাইছোঁ মই মই 10 মিনিটত পাই যামগৈ মই স্কুটি ষ্টাৰ্ট দিলোঁৱে মই ঠিক আছে হ'ব ঠিক আছে ৰাখিছোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी है কেনে পালি এতিয়া হেণ্ডছেক নিমিলে সি দিছোঁ নহয় কাণত অলপ বাঁওৰীয়া চৰাইটোৰ হাততো জেঞ্জেৰাই আছে সেইটোতো মালটো ভালেই দিছোঁ বুলি কৈছে চাওঁচোন এতিয়া বাৰু কেনেকুৱা মাল দিছে চুহিয়া চালোঁ ভাল পাইছোঁ খাইটো চোৱা নাই খাই চাওঁ এইটো মোৰ ঠিক আছে বঢ়িয়া দিছে এইবাৰহে সিহঁতক মানিছোঁ আৰু দেই ৰচোন
মালটো এটা ভাগ কৰি লওঁ নেকি দে ভাগ কৰ আৰু মোৰো এইফালে অফিচ দেৰি হৈ আছে অফিচ যাব লাগিব মই তাড়াতাড়ি কৰ মোকো এইফালে ভতুদাই ফোন কৰিছে গম দে, পাইছেনে মোক দে মালটো দে। ভগা ভগা এইটো ধৰচোন এইটো ধৰ হা। এইটো ধৰ মালটো ভাগ কৰি লওঁ ইয়াতে ঐ মালটো ভালেই দিছে কিন্তু দেই বঢ়িয়া দিছে গোন্ধ মোৰ নাকলৈকে লাগিছে মজা মজা এইটো ধৰ এইটো তই লৈ যা কাগজটো মই নিম লৈ যা লৈ যা তই এইটো বাকচটো অ, দে। বাকচটো লৈ যা হ'ব দে মাল ভালে আছে কিন্তু খাই ভাল লাগে ঠিক আছে ঠিক আছে এইটো এইটো মানে কি আৰু খালে যদি মাল ওলাই যদি ওলাব আৰু ওলাব নিশ্চয় ওলাব তাৰ মাল ভালেই হ'ব বল বল শুকান মাল জিন্দাবাদ শুকান মাল জিন্দাবাদ